আমাৰ জীৱনৰ দুটা পৰ্যায়। এটা হ'ল আশা কৰা, যিবোৰ আমি সৰুৰে পৰা কৰোঁ। প্ৰত্যেকৰে আশা থাকে কিছুমান, কিন্তু সেই আশাবোৰ পূৰ্ণ নহ'লে মানুহ এজন ভিতৰৰ পৰা ভাগি পৰে। গতিকে পৰ্যায় আৰু এটা আছে, যদিহে আপুনি যি হ'ল ভালৰ কাৰণেই হ'ল বুলি মানি ল'বলৈ শিকি যায়, তেনেহ'লে আপোনাৰ জীৱনটো বৰ সহজ হৈ পৰিব। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই আছে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। কাৰণে ৰান্ধি মেলি হ'ল আৰু এতিয়া বাট চাইছোঁ আৰমান কেতিয়া আহি পাব। 1:30তে তাৰ আজি ছুটি হ'ব, দেউতাকে লৈ আনিব। এনেই নহ'লে 12:30তে আহিয়েই যায় এনেকুৱা সময়ত। আৰু ইয়াৰ বাহিৰত চোতালখন দেখিছেনে, ইমান চফা লাগি আছে নহয়। বাৰিষা হ'লে জংঘল, মোৰে ভয় লাগে তললৈ নামি যাবলৈ। সেইকাৰণে ঠাণ্ডা দিন আহিলে আকৌ ভাল লাগে বহুত। আৰু দুপৰীয়াৰ সাজত আজি এয়া এইফালে দালি বনাইছোঁ, মচুৰ দালি। মচুৰ দালি বনোৱাৰ কাৰণ হৈছে মানুহজনক দালি লাগিবই। বনাইছোঁ বুটৰ পোলাও। বুটৰ পোলাও হ'লে দালি নহ'লেও হৈ যায়, কিন্তু মানুহজনক আৰু ল'ৰাকো লাগিব। ইফালে আকৌ মই এয়া লেচেৰা মাহ ফ্ৰেছ পিটিকা বনাইছিলোঁ। মই ইয়াৰে খালোঁহেঁতেন, কিন্তু সিহঁতৰ নহ'ব দেই, ইমান শুকান সিহঁতে খাব নোৱাৰে। আৰু এয়া বুটৰ পোলাও, প্লেইন পোলাওতকৈ বেছি ভাল পায় বুটৰ পোলাও। মাংস পোলাও ফেইল হৈ যাব, তাৰ আগত ল'ৰাই ইমান বুটৰ পোলাও সোৱাদ পায়। আহিলে মনটো তাৰ ভাল লাগিব আজি। ইমানেই গাইজ, আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক। বাই বাই।